নমস্কাৰ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এইটো ডিজাইনৰ শ্বলখন আগতে দেখুৱাইছিলোঁ আপোনালোকক। এইখন শ্বল আছিলে, আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰিছিলে, তাকে মই আজি দেখুৱাম বুলি লৈছোঁ। ডিজাইনটো মই কেনেদৰে বনাইছিলোঁ, মই মিহি ঊলেদি বনাইছিলোঁ। মিহি ঊল দুডাল জইন কৰি এনেদৰে কৰিছিলোঁ। আপোনালোকে ডাঙৰ ঊলেদিও কৰিব পাৰে। মই আজি আপোনালোকক ডাঙৰ ঊলেদি কৰি দেখুৱাম। প্ৰথমে কি কৰিম, আমি কুৰ্চা দি প্ৰথম চেইনডাল বনাই ল'ম। প্ৰথম এটা ঘাট দিলোঁ, এয়া দেখিছেনে। তাৰপিছত আমি চেইনকেইডাল গুঠি গৈ থাকিম। গুঠি আপোনালোকে 10টা চেইন দিব। বনাবলৈ সহজ, কিন্তু আপোনালোকে মন দি শুনিব লাগিব মই কেইটা ঘাট দিছোঁ। আপোনালোকে গোটেইখিনি চালেহে আপোনালোকে পাৰিব। যদি এটা ঘাটো উল্টা পুল্টা হৈ যায় কিন্তু ফুলপাহ নিমিলিব। সেইকাৰণে যোনে গুঠিব বিচাৰে সেই আপোনালোকে মন দি শুনিব আৰু কেইটা মই ঘাট দিওঁ আপোনালোকে তেনেদৰে কৰিব। এতিয়া মই প্ৰথম 10টা ঘাট দিলোঁ, এয়া দেখিছেনে। তাৰপিছত মই কি কৰিম, এনেদৰে চাওকচোন, দুইটা জইন কৰি দিলোঁ। এইটো দেখিছেনে, এটা জইন কৰি দিলোঁ। তাৰপিছত আকৌ এডাল চেইন দিব, এয়া চেইনটো দি চাওকচোন। এতিয়া মই যোনটো গোল হৈ গ'ল তাৰ ভিতৰেদি এনেদৰে কুৰ্চাডাল সোমোৱাই এনেদৰে উলিয়াই আনিলোঁ। উলিয়াই আনি আকৌ দুইডালক মই জইন কৰি দিব লাগিব। এয়া চাওকচোন, আপোনালোকে চালে পাৰিব। যিসকলে কুৰ্চাৰ কাম জানে তেওঁলোকেতো পাৰিবই। এতিয়া 2 নম্বৰ ঘাটটো দিলোঁ। এতিয়া 3 নম্বৰটো দিছোঁ, 4 নম্বৰ দিছোঁ। আপোনালোকে ভিতৰত 12ডাল দিব লাগিব। আপোনালোকে নোট কৰি যাব। এইখিনি মই আপোনালোকক স্পীডত দেখুৱাই দিছোঁ। 12ডাল দি দিব আপোনালোকে। এয়া চাওকচোন, নহ'লে বহুত দীঘল হৈ যায়, সেইকাৰণে এনেকৈয়ে দেখুৱাইছোঁ। প্ৰথমখিনি চালেই পাৰিব। এতিয়া চাওকচোন, 12ডাল মোৰ হৈ গ'ল। আপোনালোকে এনেদৰে 12ডাল গুঠি ল'ব। গুঠাৰ পিছত এইটো আকৌ জইন কৰি দিব। চাওকচোন, প্ৰথমডালৰ সৈতে শেষৰডাল 2ডাল এনেদৰে লৈ এইটো জইন কৰি দিব। এতিয়া চাওকচোন, মোৰ জইন হৈ গ'ল আৰু এটা ৰিং হৈ গ'ল ধুনীয়া। আৰু জুখি ল'ব আপোনালোকে 12ডাল হৈছেনে নাই। যেতিয়ালৈকে 12ডাল নহয়, যদি নহয় আপোনালোকে আকৌ খুলি পেলাব। 12ডাল হ'বই লাগিব। তাৰপিছত চাওকচোন, ইয়াত মই এতিয়া আকৌ এডাল চেইন দিম। আকৌ এডাল চেইন দিলোঁ। এয়া এতিয়া সূতাডাল এনেদৰে ধৰিব আৰু যিফালেদি সূতাডাল ওলাই আহিছিলে সেইফালেদি এনেদৰে টানি আনিব। এয়া চাওকচোন, মই এনেদৰে টানি আনিছোঁ। আপোনালোকে চাই যাব, মন দি চাব, পাৰিব। এয়া চাওকচোন, এনেদৰে আমি 5বাৰ বা 6বাৰ দিব। মানে আপোনালোকে যিমান ফুলৰ কলিটো যিমান ডাঙৰ কৰিব মন যায় পাহিটো, সেই সিমানকৈ দিব। মই 6ডাল দিছোঁ। এয়া চাওকচোন, আপোনালোকে এনেদৰে 5বাৰ বা 6বাৰ দিব। দিয়াৰ পিছত এনেদৰে আকৌ জইন কৰি দিব। এয়া দেখিছেনে, জইন হৈ গ'ল আৰু ধুনীয়া এটা গুটিৰ নিচিনা হৈ গ'ল। চাওকচোন, এতিয়া আকৌ চেইন দিম। ইয়াত মই এতিয়া 12ডাল চেইন দিব লাগিব। আপোনালোকে লিখি লিখি ল'ব, নহ'লে উল্টা পুল্টা হ'ব। আৰু যদি এবাৰত বুজি নাপায় 2বাৰ 3বাৰ চাব, বুজি পাই যাব। এয়া চাওকচোন, 12ডাল চেইন দিব লাগিব। প্ৰথমতে আমি যেতিয়া প্ৰথম পাহিটো বনাম তাত আমি 12ডাল চেইন দিম। এতিয়া সেই 12ডাল মোৰ হৈ গ'ল কমপ্লিট। এতিয়া তাৰ কাষত চাওকচোন, যোনটো পাহি গুঠিছিলোঁ তাৰ কাষেদি যোনটো ঘাট আছে, আকৌ সেইটো ঘাটত এনেদৰে সোমোৱাব লাগিব। আকৌ সেইফালে আমি প্ৰথম পাহিটোত যিমানটা ঘৰ দিছিলোঁ ছেকেণ্ডটোতো আমি সিমানটাই দিব লাগিব। এয়া চাওকচোন, এনেদৰে আকৌ 6টা দিব। মই প্ৰথমটোত 6টা দিছিলোঁ, এতিয়া ছেকেণ্ডটোতো সেইকাৰণে 6টাই ব্যৱহাৰ কৰিম। এয়া এনেদৰে দিব। আপোনালোকে যদি 5টা দিয়ে 5টা দিব, যদি 6টা দিয়ে 6টা দিব। মই 6টা দিছিলোঁ, সেইবাবে 6টাই ব্যৱহাৰ কৰিছোঁ ইয়াতো। আকৌ এনেদৰে চাওকচোন, এনেদৰে জইন কৰি দিব। আপোনালোকে মন দি চাব ভিডিঅ'টো, তেতিয়া আপোনালোকে এখন শ্বল গুঠিব পাৰিব ধুনীয়াকৈ, যদি মোৰ শ্বলখন পচন্দ কৰে। আকৌ এতিয়া মই এনেদৰে চেইন দিছোঁ। এই চেইনডালত আপোনালোকে 8বাৰ দিব। 8বাৰ দিব লাগিব। প্ৰথমকেইডালত 12ডাল, এই ছেকেণ্ডটোত 8ডাল। আকৌ এতিয়া 8ডাল দিয়াৰ পিছত আকৌ মই থাৰ্ড কলিটোক ব্যৱহাৰ কৰিম। এয়া চাওকচোন, থাৰ্ড কলিটোত মই এনেদৰে আকৌ 6বাৰ দিব লাগিব। কলিকেইটা সেই আপোনালোকে যিমান জোখ দিয়ে সিমানেই দিব লাগিব, কিন্তু ওপৰৰ ঠাৰিকেইডালত বেলেগ বেলেগকৈ দিব লাগিব ঘৰ। এতিয়া হৈ গ'ল মোৰ, দেখিছেনে। এইটো 3 নম্বৰ কলিটো হৈ গ'ল। এতিয়া মই ইয়াত আকৌ চেইন গুঠিব লাগিব। ইয়াত আকৌ মই 8ডাল গুঠিব লাগিব। আপোনালোকে এনেদৰে কৰিব, 8ডাল দিব। যদি আপোনালোকে ঘৰ মিক্স কৰে কিন্তু নহ'ব, ফুলপাহ ভুল হৈ যাব। আকৌ তাৰ কাষটোত দিম এনেদৰে। চাওকচোন, এইখিনি একেই, আপোনাৰ 6ডালেই দিব লাগিব। এনেদৰে চাওকচোন, 6টা ঘাটেই দিছোঁ।
আকৌ জইন কৰি দিম এয়া দেখিছেনে প্ৰথমটোত দিলোঁ 12ডাল পিছৰটোত 8ডাল তাৰ পিছৰটোত 8ডাল এতিয়া আকৌ মই 12ডাল দিছোঁ ইয়াত মই 12ডাল চেইন দিছোঁ আকৌ এয়া 12ডাল হৈছে তাৰ পিছত আকৌ তাৰ কাষৰ চেইনডালত এনেদৰে কলিটোৰ কাষৰ ডালত আকৌ আমি আকৌ একেদৰে কৰিব লাগিব আকৌ এনেদৰে ছবাৰ কৰিব লাগিব ফুলৰ কলি বনাব লাগিব সেইটো দিও চাওকচোন এয়া আকৌ জইন কৰিলোঁ জইন কৰাৰ পিছত এইবাৰ এয়া দেখিছেনে প্ৰথমডাল 12ডাল দিলোঁ তাৰ পিছত 8ডাল তাৰ পিছত 8ডাল আকৌ 12ডাল হৈছে এতিয়া আকৌ 8ডাল দিব লাগিব এয়া মই 8ডাল চেইন দিছোঁ অলপ স্পিডত দিছোঁ আপোনালোকে মোৰ কথাখিনি শুনি আপোনালোকে কৰিব পাৰিব এইখিনি চাওকচোন এতিয়া আকৌ মই পাহিটো গুঠি আছোঁ আপোনালোকে লিখি লিখি ল'ব যদি ভুল হয় এতিয়া আকৌ আমি এয়া যোগ কৰি দিলোঁ দেখিছেনে দিয়াৰ পিছত আকৌ মই 8ডাল দিব লাগিব এয়া আকৌ 8ডাল দিলোঁ চাওকচোন এতিয়া আকৌ এইটো পাহিটো গুঠিছোঁ 6ডালেই দিব পাহিটোত পাহিকেইটা সমান জোখত দিব নহ'লে আপোনাৰ ডাঙৰ সৰু হ'ব সেইকাৰণে পাহিকেইটা সমান জোখত দিব খালি চেইন কিডাল আপোনালোকৰ মানে উল্টা পুল্টা হ'ব পাৰে সেইকাৰণে লিখি ল'ব কৈছোঁ এতিয়া চাওকচোন এয়া মোৰ এফাল হৈ গৈছে ফুলপাহৰ এতিয়া আকৌ মই ইয়াত 12ডাল দিব লাগিব এয়া মই 12ডাল দিছোঁ ইয়াত এতিয়া আকৌ এনেদৰে কৰিলোঁ চাওকচোন তাৰ কাষৰ কলিটো কৰিছোঁ এয়া আপোনালোকে ভালদৰে চালেই বুজিব পাৰিব মোক বহুতো ভণ্টিয়ে বা বাইদেৱে হওক ৰিকুৱেষ্ট কৰিছিলে আৰু মই সেইকাৰণে দেখুৱাইছোঁ আপোনালোকক এয়া চাওকচোন আকৌ মই 8ডাল দিছোঁ ইয়াত এয়া 8ডাল আছে ইয়াত আকৌ দিয়াৰ পিছত আকৌ তাৰ কাষটোত কলিটো এনেকৈ কৰিম এয়া চাওকচোন এনেদৰে কৰি ল'ব প্ৰথম কলিটো যিসকলে নাজানে এইটো চাওকচোন এয়া দেখিছেনে আকৌ আপোনালোকে এইটোতো 8ডালেই দিব লাগিব আৰু যিসকলে আপোনাৰ কুৰ্চাৰ কাম নাজানে তেওঁলোকে যদি শিকিব ইচ্ছা কৰে মই আগতে দেখুৱাইছিলোঁ আপোনাৰ ইয়াতে আপোনালোকে শিকি ল'ব পাৰিব মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু শিকি ল'ব পাৰিব শিকিব ইচ্ছা কৰিলে এইটো চাওকচোন আকৌ মই পাহিটোত এনেদৰে ছবাৰ দিলোঁ দিয়াৰ পিছত এয়া চাওকচোন এতিয়া আকৌ আমি ইয়াত চেইন 12ডাল দিব লাগিব এয়া চাওকচোন মই 12ডাল চেইন দিম এয়া 12ডাল দিছোঁ আকৌ তাৰ কাষৰ কলিটোত কাষত যিটো আছে চেইন সেইডালত আকৌ আমি এনেদৰে কৰিব লাগিব এয়া চাওকচোন এনেদৰে কৰিলোঁ আমি এতিয়া মই 6টা কমপ্লিট হৈ গ'ল আকৌ মই যোগ কৰি দিম এইকেইটাত এয়া কৰিলোঁ ইয়াৰ পিছত আপোনালোকে আকৌ 8ডাল দিব লাগিব এয়া 8টা দিলোঁ তাৰপিছত আকৌ তাৰ কাষৰ কলিটোত দিলোঁ মানে 12টা পাহি হ'ব আৰু 12টাৰ পাহিৰ ওপৰত আপোনাৰ 12ডাল ৰেণু হ'ব সেই ৰেণুকেইডাল এডাল 12টা চেইন দিলে তাৰ কাষটোত 8টা দিব তাৰ কাষটোত 8টা দিব আকৌ 12টা দিব আকৌ 8টা 8টা 12টা এনেদৰে হ'ব চাওকচোন আপোনালোকে চালেই বুজিব পাৰি যাব এয়া আকৌ মই 8টা দিলোঁ 8টা দি এতিয়া মই যোনটো প্ৰথম কলি আছিল সেইটোৰ লগত সংযোগ কৰি দিলোঁ এয়া চাওকচোন আমি এনেদৰে সংযোগ কৰি দিলোঁ এতিয়া মোৰ ফুলপাহ কমপ্লিট হৈ গৈছে এনেদৰে কৰিলোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াৰ পাছৰ ভিডিঅ'ত মই কেনেদৰে শ্বলখনত গুঠিছিলোঁ মানে সংযোগ কৰিলোঁ গোটেই ফুলবোৰ আপোনালোকক সেইটো দেখুৱাই দিম আপোনালোকে চাব ইয়াৰ পাছৰ ভিডিঅ'টো আজি বেছি দীঘল হোৱাৰ বাবে নেদেখুৱালোঁ এতিয়া আজিলৈ আহিছোঁ চাওকচোন ফুলপাহ কেনেকুৱা লাগিছে যদি ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন হয় আজিলৈ আহিলোঁ